হেল্ল' ৱেলকাম টু নমস্কাৰ ফোবা ব্লগছ। মই এতিয়া বৰ্তমান বাগান পাৰত আছোঁ। মই আপোনালোকক মোৰ ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া মই বৰ্তমান বাগান পাৰত আছোঁ। তেনেহ'লে মই ভিডিঅ'টো আৰম্ভ কৰোঁ। সঁচাকৈ বহুত মানুহ হৈছে দিয়ক, আৰু আজিৰ দিনটো পূৰা মানে বহুত ভাল লাগিছে দিয়ক। আৰু শৰণা কছাৰীৰ বাউসা উৎসৱ আজিৰ দিনটো পালন কৰা হয়। মই এতিয়া বৰ্তমান গৈ আছোঁ দিয়ক, আৰু সকলোৱে ইয়াত আহি ফটো তুলি আছে। ময়ো মানে অলপ ফটো তুলিব ভাবিছোঁ। ময়ো এতিয়া গৈ আছোঁ। তাত মানে স্মৃতি তপন আছে, এইটো হৈছে স্মৃতি তপন, আৰু ইয়াত পতাকা উত্তোলন কৰিছে। আৰু মই আপোনালোকক যিমান পাৰোঁ মই দেখুওৱাৰ চেষ্টা কৰিম। আৰু সঁচাকৈ বহুত ভাল লাগিছে দিয়ক। আৰু বছৰে বছৰে শৰণীয়া জনগোষ্ঠীৰ বাউসা উৎসৱ বছৰে পালন কৰা হয়। আৰু যদি মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ইয়াত বহুত ভাল লাগিছে শৰণীয়া কছাৰীৰ জনগোষ্ঠীৰ উৎসৱ, সঁচাকৈ বহুত ভাল লাগিছে। আৰু আপোনালোকক মই দেখাইছোঁ, সম্পূৰ্ণভাৱে দেখাইছোঁ। আৰু সঁচাকৈ বহুত মানুহ হৈছে, আৰু মানে তাতে যিমান পাৰোঁ মানে দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া মই গৈ আছোঁ দিয়ক, লাহে লাহে গৈ আপোনালোকে চাওক। এদিকে বাপৰে বাপ, তামান মানুহ, এদিকে মানুহ।